হাৰিছোঁ এটা কথা ক'ব হ'লে মানে কেনেকুৱা একদিন খানে এটা বনিয়াক আৰু এটা দাদিয়ক সেই দুটাৰ মাজত ভাই ভনী দুটা একদম ধুনীয়া ৰিলেশ্যনশ্বিপ সেই দাদিয়াকটো এনেকুৱা মানে কি ভগৱানে নকৰক আপোনালোকক নকৰক এনেকুৱা এটা কিবা হৈ গ'ল বেমাৰ তাৰ হঠাৎ ব্ৰেইনত টিউমাৰ হৈ গ'ল কিন্তু মাক বাপেকে প্ৰত্যেকটো সম্পত্তি বিক্ৰী কৰি অল এভৰিথিং সেই ল'ৰাজনক বাচাবক লাগি মানে কি প্ৰত্যেকটো সহায় অনুভূতি বুজালে কিন্তু ল'ৰাজনে পৰাবচন ভাল পোৱা নাছিলে তাৰ পিছত পিছদিনাখনে যিদিনাখনে মানে দেউতাকে যাই পেলাই মায়েকৰ ওচৰত কথাটো কৈছিল আৰু বোলে কি কৰিম মই এতিয়া উপায় নাই মোৰ ইমানখিনি সম্পত্তি বিক্ৰী কৰি দিলোঁ মোৰ আপাতকো বাচাব নোৱাৰিলোঁ হা কি কৰিম মই হাৰ মানিলোঁ তাৰপিছত বাপকে কৈছে আৰু বোলে তাক যি কৰে ভগৱানেহে কৰে আৰু তাৰ বিপৰীতে মানে এনেকুৱা চমৎকাৰেহে কিবা কানি কৰিব পাৰে যদি কৰিব পাৰে আৰু নহ'লে নাই মোৰ ফালৰ পৰাই আৰু মই একো কৰিব নোৱাৰোঁ মাকে দুখ মনে দি ভাবি কান্দি পেলাই মনে তলমূৰ হৈ থাকিল সেই কথাষাৰ নিজৰ দাদাকৰ কথাষাৰ নেক্সট ভনীয়াকে এটাই শুনি আছিল যিটো অৰ্থাৎ ভায়াকে বেমাৰ হৈ পৰি আছিল সেই ভনীয়াকটোৱে শুনি আছিল চমৎকাৰ মানে কি চমৎকাৰ সৰু ভনীয়াক 7 বছৰৰ কাহিনী মানে কি ভনীয়াকটোৰ 7 বছৰ হৈছে তেতিয়ালৈকে একো নাজানে ভাবি আছিল চমৎকাৰীটো কিবা বেলেগ বস্তু মেডিকেলত কিনিবা বুলি ফাৰ্মাচিত কিনিবা বুলি কিবা এটা পাম চমৎকাৰ সেইটো চমৎকাৰটো কিনি আনি মোৰ দাদাটো ভাল হ'ব আৰু মোৰ লগত একেলগে ভাই ভনীৰ দৰে খেলি থাকিব পাৰিম ফুৰি থাকিব পাৰিম তাৰ পিছদিনা ৰাতিপুৱা হোৱাৰ পাছত তাই যিটো 1 টকা আঠানা কৰি জমা কৰি ৰাখা মানে কি আমাৰ জীৱনত যি কয় মানে কি এনেকুৱা পইচা থোৱা ক্ষুদ্ৰ সঞ্চয় সৰু ডাব্বা কিবা কানি নানানটা মানে পইচা ভৰি থওঁ 1 টকা পালেও আঠানা পালেও সেই জেগাখিনিত ভৰাই থয় সেই জেগাটো হৈছে এনেকুৱা ধৰণৰ জেগা যিটো কি আপুনি বুজি নাপাব ময়ো বুজি নাপাম তাই এনেকুৱা জেগাত ভৰাই থৈছিল সেই ছোৱালীটোৱে এনেকুৱা জেগাত পইচা ভৰাই থৈছিল দেখা পালে না আপোনালোকে এনেকুৱা জেগাত পইচা ভৰাই থৈছিল ভৰাই থৈ তাই কোনোবা দিনা দেউতাকে দিয়ে কোনোবা দিনা দাদাকে দিয়ে কোনোবা দিনা কোনোবা আলহী আহিলে দিয়ে খুৰাক দাদা মামা আহিলে দিয়ে 1 টকা 2 টকা আঠানা তাৰ পিছদিনা ৰাতিপুৱা হ'ল কি লাগে তাৰ পিছদিনা ৰাতিপুৱা হ'ল সেয়া পিটো মেডিকেল ফাৰ্মাচিক লাগি গুচি গ'ল এনেকুৱা এখন ডাঙৰ ফাৰ্মাচী যোনখন ফাৰ্মাচী এপেলো ফাৰ্মাচী তাতে গ'ল যাই তাতে সুধিলা মোক চমৎকাৰী লাগে এইখিনি বস্তু লওঁ আৰু মোক চমৎকাৰী বস্তু এটা দি যি নেকি মোৰ সেই চমৎকাৰী বস্তুখিনিৰ পৰাই মোৰ দাদাটো ভাল হয় তাত টিউমাৰ আছে ব্ৰেইনৰ সেই চমৎকাৰী বস্তুখিনি মোক লাগে মোৰ দাদাটো ভাল হওক তাড়াতাড়ি এইখিনি বস্তু লওঁ যিমানখিনি পইচা আছে কিবা সম্পত্তি কিবা কানি নানানটা কিবা কানি যি আছে লৈ লওঁ কোনো বুজি নাপালা সৰু ছোৱালী কাকো মানে কি গুৰুত্ব দিয়া নাই সেই বস্তুখিনি থাপা মাৰি থৈ দিয়াৰ পাছত সেই ফাৰ্মাচীৰ যোনটো মানুহ আছিল সেই মানুহজনৰো চালা বাকী কাষ্টমাৰগিলা চালা বোলে বাবা কি আছে তাতে বা মাইনা কি আছে তাতে যে কি মোক বেলেগ একো নালাগে মোৰ দাদাটো জীৱনটো ৰক্ষা কৰ আৰু এইখিনি যি পইচা আছে সেই পইচাখিনিত পাই চমৎকাৰী মোক বস্তুটো দি আৰু এইখিনি পইচা ৰাখিলোঁ বোলে চমৎকাৰী বস্তু এই চমৎকাৰী বস্তুটো এটা বেচিব নাপায় কিনিব নাপায় বোলে কি কিনিব নাপায় পাইতো মোৰ দেউতাই কৈছিল চমৎকাৰী বস্তু কিনিব পাই বোলে তাৰে পাছে এটা ডক্টৰ আছিল সেই ডক্টৰজনে আহিছিল বিখ্যাত ডক্টৰ মানে ডাঙৰ ডক্টৰ আৰু তেখেতে জানে এই টিউমাৰৰ বিষয়ে যোনটো ল'ৰাক বাচালি জীৱনত ৰাখি থ'ব পাৰে তাৰ বিপৰীতে সেই ডক্টৰজনে সুধিলা বাবা তোৰ এই যি চমৎকাৰী বস্তুটোত কিমান টকা আছে তোৰ দাদাক বাচাবাক লাগি সি ক'লে মোৰ এইটো বহুত টকা আছে আপুনি কি লৈ লওক গতিকে তুমি মনো ভাঙি দেখুৱাকচোন সেই চমৎকাৰী বস্তুটো ভাঙি দেখুৱালা তাতে 19 টকা পালা মাত্ৰ 19 টকা সেই 19 টকাৰ পাই পেলাই সেই ডক্টৰজনে ক'লে বোলে এইখিনি পইচা বহুত আছে তোমাৰ দাদাক বাচাবাক লাগি মানে কি চমৎকাৰী বস্তুখিনি কিনি আনিবাক লাগি তাৰ 2 দিন পাছত সেই 19 টকাটো সেই ডক্টৰজনে লৈ গ'ল সেইদিনা লৈ যাই 19 টকা দি ইলেকশ্যন মানে কি ক'ম সাৰ পা মানুহ না বুজিও নাপাওঁ ইমান কথা ক'বও নাজানো সেইদিনাখনৰ পৰাই মানে কি ক'লোঁ তাৰ ট্ৰিটমেণ্টখিনি ঠিকমতে কৰিলা কাৰণতে সেই 19 টকাৰ পৰা পাই এতিয়া মানুহটো একদম সুস্থ মনৰ তাৰ দাদাকো ঘূৰি আহিল তাৰ ভণ্টিটোও ঘূৰি আহিল কি ক'ম কথাই ঘূৰি নাহে সাৰ পা মানুহ কি ক'ম এনেকুৱা আপুনিও অলপমান ভাবি চিন্তি কথাগিলাখন ক'ব আমাৰ জীৱনত বহুত অঘাত অভংগৰ কিবা কানি নানানটা হৈ আছে চাই চিতি কথাগিলাখন ক'ব আৰু বিবেহত কথাগিলাখন কৰি পেলাই আপোনালোকে মোক লাগি কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লাইক কৰিব এনেকৈ ধুনীয়া কথা বাৰ্তা লৈ পেলাই মই আহি আছোঁ আপোনালোকৰ মাজত মই MD দাস মোৰ আছাম ভেলী মোৰ আছাম ব্লগ মোৰ কলা আৰু মোৰ সুৰক্ষা মোৰ অসমৰ বিষয় লৈ কথাগিলাখন বিশেষকৈ একো নাই মই খালি অসমবাসীক বাচাবাক লাগি জীৱনত একো নাই আৰু মই অসমৰ হকে জীয়াইছোঁ অসমৰ হকে মৰি যাম বাই যদি আপোনালোকে বেয়া পাইছে
আনলাইক কৰিব আৰু যদি বাইলেকলি ভাল পাইছে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰত্যেকটো চেনেলৰ প্ৰতি প্ৰত্যেকটো ঘণ্টাই প্ৰতি আহি থাকিব মোৰ চেনেলৰ নটিফিকেশ্যন যদি বাইলেকলি আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ক কৰি দিয়াৰ পাছে পাছে বেল বটনটো বাজি দিব সেই বেল বটনটোৰ পাছে পাছে মোৰ চেনেলটোত আপোনালোকৰ প্ৰতি বেছি বেছি দৌৰি থাকিব গম পায় নে নাপায় এইটো কথা মনত ৰাখক অল দ্য বেষ্ট